हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে ডেকা ক্ৰিয়েশ্যন শকুন্তলা ধাৰাবাহিকৰ যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে শংকৰে যে খেৱালী নামৰ ছোৱালী এজনী ভাল পায় সেই কথাটো বিকিয়ে ভনিয়েকক কৈছিল আৰু তেতিয়া প্ৰিয়ংকাই বিকিক কৈছিল যে খেৱালীৰ পৰা শংকৰক কাঢ়ি আনি নিজৰ কৰি লম। এতিয়া বাৰু প্ৰিয়ংকাই খেৱালীৰ পৰা শংকৰক দূৰ কৰি নিজৰ কৰিব পাৰিবনে দেখিবলৈ পাব শকুন্তলা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আনফালে খেৱালী আজি শংকৰহঁতৰ ঘৰলৈ যাব আৰু শংকৰৰ মাকক খেৱালী আৰু শংকৰৰ প্ৰেমৰ কথাটো ক'ব। শংকৰে যে খেৱালীক মাক দেউতাকে গ্ৰহণ নকৰে বুলি মিছাকৈ কৈছিল সেই কথাটো গম পাব। তেতিয়া খেৱালীয়ে মনত বহুত দুখ পাব। ইফালে খেৱালীয়ে শংকৰহঁতৰ ঘৰৰ পৰা আহি থাকোঁতে ৰাস্তাত খেৱালীয়ে শংকৰক লগ পাব আৰু শংকৰ এজন ঠগ প্ৰবঞ্চক বুলি ভাবি গালি পাৰিব। তাৰপিছত শংকৰে খেৱালীক কিয় বিয়া কৰাব নোৱাৰে সেই কথাটো শংকৰক সুধিব। তেতিয়া শংকৰক খং উঠিব আৰু খেৱালীক ছাইড কৰি গুচি যাব। আনফালে দিগন্তই মায়াক ফোন কৰি দিগন্তৰ হাতত থকা প্ৰমাণৰ কথা ক'ব আৰু মায়া এতিয়া বিনোদন অহালৈকে বাট চাই আছে। বিনোদন আহিলে সেই প্ৰমাণখিনি দেখাই দিব আৰু উদয়নৰ লগত শকুন্তলাৰ প্ৰেমৰ সম্পৰ্ক থকা কথা ক'ব। তেতিয়া বিনোদনে শকুন্তলাক ঘৰৰ পৰা ওলাই দিব নেকি দেখিবলৈ পাব শকুন্তলা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আপোনালোকে শকুন্তলা নামৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব। ধন্যবাদ।